নমস্কাৰ মই বুজিলোঁ সকলোকে গুড মৰ্ণিং এতিয়া মানে গা চা ধুই কিনে মানে পোচাক পাতি কৰি ওলালোঁ মানে মই গৈছোঁ আজি অংগনবাড়ীত তাতে মানে আমাৰ ইণ্টাৰ্ণশ্বিপ কৰিবলগীয়া আছে সেইখিনি মানে অলপ মানে সুধি পুচি আহিম বাকী কি হয় কেনেকুৱা হয় আপোনালোক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বাকী একো নাই পাছত আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক আজি অংগনবাড়ীত গৈছিলোঁ কিন্তু কামখিনি নহ'ল সেইকাৰণে মই দোকানত খোৱাৰ কাৰণে আহি গ'লোঁ দোকানত অলপ সময় ৰখাৰ পিছত মই ঘৰত আহি গ'লোঁ ঘৰত আহি মই কঁঠাল খাবলৈ বহিলোঁ মানে বহুত দিন হ'ল কঁঠালখিনি খোৱা নাছিলোঁ সেইকাৰণে আৰু ইয়াৰ পিছতে মই ছাগলীবিলাক লৰ দিব আহিলোঁ মানে বহুত কান্দি আছিল সেইকাৰণে এইখিনি হৈছে আমাৰ ছাগলী আৰু আমাৰ ছাগলীবিলাক এৰি দিলোঁ তাৰপিছত এতিয়া জোতা খুঁটিখিনি ৰাখিলোঁ মানে আৰু দিনখিনি কলা পৰিলে সেইকাৰণে আৰু এতিয়া মই ঘৰত গৈ আছোঁ খোৱা লোৱা কৰি আৰু বহু সময়ৰ পিছত মই আৰু এতিয়া আজিৰ ৰবৰখিনি পিৰিবলৈ লৈ যাম এইখিনি হৈছে আমাৰ আজিৰ ৰবৰ আৰু এতিয়া মই গৈ থাকোঁ টকা মই গৈছোঁ ফিল্ডত এইখিনি মানে জোতা চোতা মানে গোটেইখিনি লৈ গৈ আছোঁ এতিয়া মানে আৰু কেইদিনমান হ'ল মানে ফিল্ডত যোৱা নাই আৰু এতিয়া মানে গৈ আছোঁ বাকী কোনে ফিল্ডত কোন আহিছে কি হয় কেনেকৈ আপোনালোকক দেখুৱাম বাছ আপোনালোকে চাই থাকোঁতে আৰু এতিয়া মই ফিল্ডত আহি পালোঁ এইখিনি হৈছে মোৰ বটল আৰু এইখিনি হৈছে আমাৰ ফিল্ডখিনি আৰু এতিয়া সময় হৈছে 4:30 এতিয়ালৈকে কোনো অহা নাই ফিল্ডত অলপ সময় ৰখাৰ পিছত ৱাৰ্ম আপ কৰি মই এতিয়া ৰানিং কৰিলোঁ আৰু এতিয়াহে মানুহবিলাকে অহা আৰম্ভ কৰিছে মানে ছোৱালীবিলাকে আহি আছে ফিল্ডত কিছু সময় ৰখাৰ পিছত আৰু এতিয়া মই ঘৰলৈ বুলি আহিলোঁ মানে বহুত গৰম দিছিলে সেইকাৰণে মই এতিয়া গা ধুবলৈ যাম তো আছে ৰানিং চানিং কৰি কিনে এতিয়া মানে বহুত গৰম লাগিল সেইকাৰণে মানে এতিয়া গা ধুব গৈ আছোঁ এতিয়া অকলে গৈ আছোঁ মানে একেবাৰে চলা খুলি দিছোঁ দেই একেবাৰে আপোনালোকে ইগন'ৰ কৰিব পাৰিলে এইখন মানে চাইকেলকৈ লৈ ওলালোঁ মানে এখন ডাইৰেক্ট ঝৰ্ণা আছে আমাৰ ঘৰৰ ওচৰতে মানে আমাৰ গাঁৱত তাতে যাম কমচে কম 1 ঘণ্টামান থাকিম আৰু আপোনালোকক তাতে দেখুৱাইছোঁ দেই টকা ছাৰ এতিয়া গা ধুই আছোঁ দেই মানে এখনে মানে অলপমান শান্তি পাইছোঁ মানে ইমান গৰমৰ পৰা মানে এইখন চাওক এনেকুৱা ধৰণৰ আৰু ইফালেও এনেকুৱা ধৰণে মানে আৰু ইয়াতে গা ধুই আছোঁ মানে ইয়াত আহি মানে এনেকুৱাত মানে ভাল লাগিছে না আৰু তাকো গাঁৱতে আছে নিজৰ গাঁৱত এতিয়া গা ধুই আছোঁ মানে এতিয়া আপোনালোকক কি মোবাইলখিনি ধুবই দেখুৱাম নেকি মানে মোৰ মোবাইলখিনি ধুব যায় যদি ধুবাব খোজে মানে কিন্তু ৰিক্স নাহিলে এনেকুৱা এইখন ইয়াৰ নামত মানে এজন মানে বৰশী বাই আছে মানে আৰু ওপৰতে মানে কেইজনমান গা ধুব গৈছে তাতে মই নাযাওঁ কিন্তু মানে চিন নাপাওঁ কিছু নাপাওঁ কেনেকৈ যাম আৰু সেইকাৰণে মানে অকলে ইয়াতে গা ধুই আছোঁ মানে যিহেতু ৰানিং কৰি আহিলোঁ আৰু এতিয়া গা ধুই লওঁ মানে মানে ইমান ৰিক্স নলওঁ দেই মোবাইলখিনি গাইছে মানে পুৰিবৰ কাৰণে ভয় লাগে গাইছে মানে বহুত মৰমৰ ৰাখোঁ এই মোবাইলখিনি মোৰ এটা মোবাইল মানে এই মোবাইলখিনি বহুত মৰমৰ ৰাখোঁ সেইকাৰণে মানে অলপমান পুৰিবৰ কাৰণে ভয় লাগে আৰু এনেকুৱা ধৰণৰ আৰু এতিয়া মই মোবাইলখিনি থুই ল'ম দে মানে ধুনীয়াকৈ গা ধুই ল'ম মানে ইমান ৰিক্স নলওঁ আৰু মানে আৰু এনেকুৱা ধৰণৰ আৰু এতিয়া মই গা ধুই ল'ম দেই আৰু এতিয়া গা চা ধুই কিনে মই এতিয়া ঘৰত গৈ আছোঁ মানে ইয়াত আহি মজা লাগিল এইখিনি আছে মানে ইয়াত আছে মানে চাইকেলখিনি আৰু যদি আপোনালোকে আমাৰ গাঁওখিনিত আহিব বিচাৰে বা আমাৰ গাঁওখিনিৰ নাম নাজানে তেতিয়াহ'লে এইখিনি চাওক ইয়াত মানে অলপমান জনাই দিয়া আছে হাৰি আছে ক'ব লাগিলে যদি আহে তেতিয়াহ'লে মানে অলপমান সাৱধান কৰি হেৰি কৰিব মানে খোৱা লোৱা বস্তু যিবিলাক লৈ আহে মানে জাবৰ জোঁথৰবিলাক প্লাষ্টিকবিলাক সেইবিলাক মানে ভালকৈ থ'ব আৰু এটা জেগাত জমাকৈ থ'ব আৰু য'তে ত'তে যধে মধে এনেকৈ নথ'ব মই আৰু কিমান ক'ম আৰু আমাৰ এটা ক্লিনিঙৰ ভিডিঅ' আহিব মানে আমাৰ দীপজ্যোতি দাই মানে আমাৰ গাঁৱত আহিছিল আৰু সেই মানে তেখেতে কৈছে মানে যে আমাৰ গাঁৱৰ যিবিলাক মানে পৰিৱেশ মানে যিবিলাক প্লাষ্টিকবিলাক পেলাইছে মানে সেইবিলাক মানে পাৰিলে চাফা কৰিব বুলি কৈছিলে আৰু মই তাক কমেণ্ট দিছিলোঁ যে মই চাফা কৰিম বুলি সেইকাৰণে মানে এটা ভিডিঅ' বনাই দিম দেখুৱাম আপোনালোকক আৰু লগতে এইখিনি ঝৰাত মই যিটো এখনে গা ধুলোঁ তাতে মানে এটা পিকনিক পাৰ্টি কৰিম বুলি ভাবি আছোঁ আমাৰ লগৰ কেইজনৰ লগত মানে আমাৰ লগৰ কেইজন আহিম বুলি কৈ আছে কি হয় সেইটো নাজানো বাকী যি হয় আপোনালোকক পিছত দেখুৱাম আৰু এতিয়া মই ঘৰত গৈ থাকোঁ দেই এইখিনি মোৰ ক'ব লাগিলে একদমবাৰে চবচে কাৰিব দিলচে কাৰিব বাইক বাকী কোনে মই এতিয়া গৈ থাকোঁ টকাচ গা ধুই আহি ঘৰত অলপ টাইম ৰখিলোঁ আৰু এতিয়া মই গৈ আছোঁ মানে অলপমান দোকানলৈ বুলি ওলালোঁ এইখন মানে প্ৰায় আন্ধাৰে হৈছে মানে গধূলি হৈছে আৰু এতিয়া মই ফটককৈ যাই আহোঁ বাছ আৰু চাই থাকোঁ দেই টকাচ খোৱা লোৱা শেষ তাৰপিছত মানে এইটো মানে ছাগলীখিনি চাব আহিলোঁ এইখিনি মানে আমাৰ ছাগলীবিলাক এতিয়া বাচ্চা এইটো ডাঙৰ মাহাৰিবিলাক মোবাইল পৰি গৈছিলে এইখন এটা ডাঙৰ মানে দুটা মাহাৰিৰ 4টা পোৱালি মানে এটা মাহাৰিৰ দুটা পোৱালি এইটো আছে মোৰ সৰু এটা আজিৰ দিনটো ব্লগ ভিডিঅ' এইটো আছে মোৰ সৰু এটা আপডেট ভিডিঅ' আগতে ভিডিঅ' হবে জয় হিন্দ।
জয় অসম।